ভাবক আপুনি যি চাকরি কৰি আছে আজি সেইটো 5 বছৰ পিছত থাকিবনে নাই। এআই ইন্টেলিজেন্ট মানে এআই এতিয়া কেৱল টেকনলজি নহয়, ই হৈছে বিপ্লৱ, যি বিপ্লৱে লাখ লাখ মানুহৰ জীৱন সলনি কৰিব পাৰে। এআই মানে মেচিনে মানুহৰ দৰে চিন্তা কৰিব পৰা ক্ষমতা, যেনে চাটবট, সেল্ফ ড্ৰাইভিং, অটোমেশ্যন ছফ্টৱেৰ, এইবোৰ সকলো এটা এআইৰ উদাহৰণ। আগতে যি কাম মানুহে কৰিছিল এতিয়া সেই কাম মেচিনে কৰিব পাৰে, তথাপি দ্ৰুত, কম মূল্যত আৰু ভুলৰ সংখ্যা কম। ভাৰতত এআইৰ প্ৰৱেশ ইতিমধ্যে আৰম্ভ হৈছে। আইটি কোম্পানী, বেংক, কল চেণ্টাৰ এই সকলোতে এআই ব্যৱহাৰ হৈছে। একেটা চাটবট এতিয়া 100 জন কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টৰ কাম কৰিব পাৰে। 2030 চনৰ ভিতৰত কিছুমান চাকৰি সম্পূৰ্ণভাৱে নাইকিয়া হ'ব পাৰে, যেনে ডাটা এণ্ট্ৰি অপাৰেটৰ, কল চেণ্টাৰ এমপ্লয়, কেচিয়াৰ্ছ, ড্ৰাইভাৰ, ফেক্টৰী ৱৰ্কাৰ। এই সকলোবোৰ কাম অটোমেশ্যনৰ বাবে অতি সহজে ৰিপ্লেচ কৰিব পৰা যায়। অসম আৰু নৰ্থ ইষ্টতো ইয়াৰ প্ৰভাৱ পৰিব। বহুতো যুৱক যুৱতী আইটি, বেংকিং, কাষ্টমাৰ ছাৰ্ভিচত কাম কৰে। যদি এআই এই কামবোৰ লয় তেন্তে চাকৰিৰ সংকট বৃদ্ধি পাব পাৰে। এআইয়ে 3টা উপায়ে চাকৰি নষ্ট কৰে। প্ৰথমটো হ'ল অটোমেশ্যন, মানুহৰ কাম মেচিনে কৰে। পোষ্ট কাটিং, কোম্পানীয়ে কম মানুহ নিয়োগ কৰে, কম সময়ত বেছি কাম কৰিব পৰা যায়। ফলস্বৰূপে কোম্পানীসমূহে মানুহৰ ওপৰত নিৰ্ভৰতা কমাই দিয়ে। নাই, সকলো শেষ নহয়। এআইয়ে নতুন চাকৰিও সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত এআই ইঞ্জিনিয়াৰ্ছ, ডাটা সাইণ্টিষ্ট, সাইবাৰ সিকিউৰিটি এক্সপাৰ্ট, কণ্টেণ্ট ক্ৰিয়েটাৰ। কিন্তু সমস্যা হৈছে এই চাকৰিৰ বাবে স্কিল বেলেগ লাগে। যদি আপুনি 2030 চনলৈকে ছেফ থাকিব বিচাৰে, নতুন স্কিল শিকক, যেনে কোডিং, এআই টুলছ। ক্ৰিয়েটিভ কামত জোৰ দিয়ক, কণ্টিনিউছ লাৰ্ণিং বৃদ্ধি কৰক, ডিজিটেল লিটাৰেচি বৃদ্ধি কৰক। যি মানুহে শিকি থাকিব সেই মানুহবিলাক শিকি থাকিব। এআই ভয় নে সুযোগ, উত্তৰটো আপুনি নিৰ্ধাৰণ কৰিব। আপুনি যদি আপুনি চেঞ্জ একচেপ্ট কৰে, ই সুযোগ। যদি আপুনি পিছ পৰি থাকে, ই ভয়। 2030 চন আহিছে, এআই আহি গৈছে। প্ৰশ্নটো হৈছে আপুনি প্ৰস্তুত হয়নে? কমেণ্টত আপোনাৰ মতামত জনাব।